বৰপেটাবাসীলৈ নমস্কাৰ। এইবিলি ভোগালী বিহুৰ শুভেচ্ছা লাইফ সায়েন্স ডায়াগনষ্টিক্সৰ মেনেজিং ডাইৰেক্টৰ সাজমল আহমেদে জনালে এনেকৈ। নিয়ৰ হৰা গধূলি মাঘ মাহৰ জাননী মেজিৰ তলত ধেমালি আহি পালে ভোগালী। নমস্কাৰ, মই সাজমল আহমেদ, লাইফ সায়েন্স ডায়াগনষ্টিক মেনেজিং ডাইৰেক্টৰ হওঁ। মই এই মাঘ বিহু বা উৰুকাত সকলো অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এই মাঘৰ মেজিৰ জুয়ে সকলোৰে বেমাৰ আজাৰ ভাল হওক, সকলোৱে শান্তি কুশলে থাকক তাৰে কামনা কৰিছো। আৰু শেষত সকলো শুভাকাংক্ষীলৈ ডক্টৰ, আমাৰ লাইফ সায়েন্সৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। শেষত আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালক ভোগালী আৰু উৰুকাৰ শুভেচ্ছা জনাই আজিলৈ এৰিছো। নমস্কাৰ। ধন্যবাদ সাজমল আহমেদ ছাৰলৈ। এইখিনিতে মই আপোনালোকক জনাও যে লাইফ সায়েন্স ডায়াগনষ্টিক্সত প্ৰতিদিনে প্ৰতি বিভাগৰ চিকিৎসক উপলব্ধ থাকে। গতিকে সবিশেষ জানিবৰ বাবে আপোনালোকে আজি এই কল কৰক তলত দিয়া নম্বৰত। ধন্যবাদ।